এতিয়া কুৱেশ্যন নম্বৰ 55টো কৈছে এটা ৰৈখিক সমীকৰণৰ প্ৰতিটো সমাধানে কি নিৰ্ণয় কৰে। চ' ৰেখাটোৰ ওপৰত থকা এটা বিন্দু যেতিয়া আমি ৰৈখিক সমীকৰণ এটা আমি সৰল কৰোঁ বা আমি সমাধান কৰোঁ তেতিয়া কি হয় যে আমি কিছুমান সমাধান পাওঁ আৰু এই সমাধানবোৰে হৈছে সেই বিন্দুবোৰ যোনটো ৰেখা আমি আঁকিম সেই ৰেখাবোৰৰ ওপৰত যোনবোৰ বিন্দু থাকিব সেইবোৰ অৰ্থাৎ আমাৰ সমাধান হ'ব। তাৰপিছত আছে এটা ৰৈখিক সমীকৰণৰ লৈখিক ৰূপটো কেনেকুৱা হয় সৰল ৰেখা আমি আগতেও পঢ়িছোঁ। তাৰপিছত আছে 57 নম্বৰ এটা ৰৈখিক সমীকৰণৰ প্ৰতিটো সমাধান x, y সেই সমীকৰণটো বুজোৱা সৰল ৰেখাটোৰ ওপৰত অনুৰূপ বিন্দুটোৱে হ'ব আৰু বিপৰীতভাৱে। তাৰমানে ইয়াৰ মিনিংটো এইটোৱে হৈছে যে যেতিয়া আমি এটা ৰৈখিক সমীকৰণ এটা আমি নিৰ্ণয় কৰিম বা আমি সমাধান কৰিম তেতিয়া আমি কিছুমান সমাধান পাম। এই সমাধানবোৰে হৈছে বিন্দু আৰু সেই বিন্দুবোৰে হৈছে আকৌ সমাধানো হ'ব। চ' বিপৰীতভাৱেও এইটো সত্য হয়। নেক্সট কুৱেশ্যনটো কৈছে তোমাৰ 58 নম্বৰ এটা ৰৈখিক সমীকৰণৰ বিন্দু 4,2 এই ৰৈখিক সমীকৰণটোৰ কেইটা সমাধান আছে। এটা সমাধান আছে, ডেফিনেটলি এটা সমাধান হ'ব কাৰণ এটা বিন্দু আছে, চ' এটা সমাধান। সমাধান নথকা ৰৈখিক সমীকৰণৰ এযোৰ কি বুলি কোৱা হয় অসংগত বুলি কোৱা হয়। নম্বৰ 60 ৰৈখিক সমীকৰণ এযোৰ যাৰ এটা সমাধান আছে তাক কি বুলি কোৱা হয় সংগত বুলি কোৱা হয়। এযোৰ ৰৈখিক সমীকৰণ যি সমতুল্য তাৰ কিমান সমাধান আছে অসীম সংখ্যক স্পষ্ট সমাধান আছে। এটা জোৰক দুটা চলকত ৰৈখিক সমীকৰণৰ কি জোৰ বোলে পৰতন্ত্ৰ জোৰ বোলে। এইটো নম্বৰ 62। নম্বৰ 63 যেতিয়া ৰেখা দুটাই মাত্ৰ এটা বিন্দুত কটাকটি কৰে এই ক্ষেত্ৰত সমীকৰণৰ জোৰটো কেইটা সমাধান থাকে এটা অদ্বিতীয় সমাধান থাকে। তাৰমানে আমাৰ অদ্বিতীয় সমাধান আমি পাম যেতিয়া ৰেখা দুটাই এটা বিন্দুত কটাকটি কৰে। এতিয়া আমি চাওঁ নম্বৰ 64 য'ত লিখা আছে যেতিয়া ৰেখা দুটা সমান্তৰাল হয় এই ক্ষেত্ৰত সমীকৰণ দুটাৰ কেইটা সমাধান আছে। এই ক্ষেত্ৰত সমীকৰণ দুটাৰ কোনো সমাধান নাথাকে বা নাই আৰু ই এটা অসংগত সমীকৰণৰ জোৰ হয়। চ' নম্বৰ 64 ক্লিয়াৰ। চ' নম্বৰ 65 যেতিয়া ৰেখা দুডাল মিলি যায় এই ক্ষেত্ৰত সমীকৰণৰ জোৰৰ কেইটা সমাধান আছে অসীম সংখ্যক সমাধান আছে আৰু ব্ৰেকেটত লিখা আছে পৰতন্ত্ৰ সংগত সমীকৰণৰ জোৰ। চ' এইখিনি ভালকৈ মনত ৰাখিব। চ' নেক্সট আছে দুটা সমীকৰণ a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 এই দুটা সমীকৰণ হয়। চ' এই দুটা সমীকৰণৰ ক্ষেত্ৰত আমাৰ কিছুমান বস্তু দিয়া আছে সেই বস্তুবোৰ আমি চাওঁ আহক। নম্বৰ 66 কুৱেশ্যন তাত দিয়া আছে a1/a2 ≠ b1/b2 লৈখিক প্ৰদৰ্শন আৰু বীজীয় বিশ্লেষণটো কি। চ' যেতিয়া এনেকুৱা ধৰণৰ আমাৰ চৰ্ত থাকিব তেতিয়া আমি লৈখিক প্ৰদৰ্শনটো আমাৰ কি হ'ব কটাকটি কৰা দুটা ৰেখা আৰু বীজীয় বিশ্লেষণ যেতিয়া থাকিব তেতিয়া এটা সমাধান থাকিব। এতিয়া চাওঁ নম্বৰ 67 ইয়াত কোৱা হৈছে যে a1/a2 = b1/b2 = c1/c2 ক্ষেত্ৰত লৈখিক প্ৰদৰ্শন আৰু বীজীয় বিশ্লেষণটো কি। তো লৈখিক প্ৰদৰ্শন তাৰমানে জিঅ'মেট্ৰিক ৰূপ আমাৰ লৈখিক প্ৰদৰ্শন মানে হয় জিঅ'মেট্ৰিক ৰূপ। এইটো কেনেকুৱা হয় যে মিলি যোৱা দুটা ৰেখা মিলি যাব যেতিয়া a1/a2 = b1/b2 = c1/c2 হয়। চ' সেনেকৈ আমি মনত ৰাখিব লাগিব যে যদি আমাৰ কুৱেশ্যনত দিয়া আছে a1/a2 = b1/b2 = c1/c2 তাৰ লৈখিক প্ৰদৰ্শনটো কেনেকুৱা হয় মিলি যোৱা দুটা ৰেখা। সেনেকৈ 66টো আমি এনেকৈ মনত ৰাখিব লাগিব আৰু বীজীয় বিশ্লেষণটো কেনেকুৱা হয় নম্বৰ 67ত অসীম সংখ্যক সমাধান আছে বা থাকে। চ' নেক্সট 68 নম্বৰটো কি কৈছে। চ' 68 নম্বৰটো কৈছে যে a1/a2 = b1/b2 ≠ c1/c2 ক্ষেত্ৰত লৈখিক প্ৰদৰ্শন আৰু বীজীয় বিশ্লেষণটো কি। চ' ইয়াত লৈখিক প্ৰদৰ্শনটো হয় সমান্তৰাল দুটা ৰেখা আৰু বীজীয় বিশ্লেষণটো হয় কোনো সমাধান নাথাকে। তো আমি 59 নম্বৰৰ পৰা এই 68 নম্বৰলৈকে আমাৰ গোটেইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা ভালেকেইটা প্ৰশ্ন আহিব এনেকৈ ডাইৰেক্টো আহিব পাৰে বা ইয়াৰ ওপৰত কিছুমান অংকও দিব পাৰে। গতিকে এইকেইটা ভালকৈ চাবা 59ৰ পৰা 68লৈকে বহুত ইম্পৰ্টেণ্ট হয়। এই তালিকাখন খুব ভালকৈ চাবা। এই তালিকাখনৰ পৰাই মেক্সিমাম কুৱেশ্যন আহিব। গতিকে এই তালিকাখন যাতে ভালকৈ তোমালোকে চাই লোৱা আৰু এক্সামৰ আগত এবাৰ আৰু ভালকৈ চাই ল'বা।